কৃষ্ণগুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধুসকল আজি মই লৈ আহিছোঁ টপ 20 ভাৰতৰ সাধাৰণ বিজ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ। বলক বন্ধুসকল ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে চুকাফাই লগত কিমান মানুহ আনিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ 9000 মানুহ। আজিৰ প্ৰশ্ন নং 2 হৈছে বন্ধুসকল কোচবিহাৰৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল লক্ষীনাৰায়ণ। আজিৰ প্ৰশ্ন নং 3 হৈছে বন্ধুসকল ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 5 বছৰৰ কাৰ্যকাল। আজিৰ প্ৰশ্ন নং 4 হৈছে পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল হাতী। আজিৰ প্ৰশ্ন নং 5 হৈছে বন্ধুসকল সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছ'ডিয়াম ক্লৰাইড। আজিৰ প্ৰশ্ন নং 6 হৈছে বন্ধুসকল উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অৱতৰণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট চহৰত। আজিৰ প্ৰশ্ন নং 7 হৈছে ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 2008 চনত। আজিৰ প্ৰশ্ন নং 8 হৈছে ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ ৰাষ্ট্ৰপতি। আজিৰ প্ৰশ্ন নং 9 হৈছে মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14ডাল হাড়। আজিৰ প্ৰশ্ন নং 10 হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰাৱলী। আজিৰ প্ৰশ্ন নং 11 হৈছে অসমৰ চাহৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড় চহৰক। আজিৰ প্ৰশ্ন নং 12 হৈছে বিশুদ্ধ খোৱাপানীৰ pH মান কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ 7। আজিৰ প্ৰশ্ন নং 13 হৈছে শংকৰদেৱে বৰগীতসমূহ কি ভাষাত লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰজাৱলী ভাষাত। আজিৰ প্ৰশ্ন নং 14 হৈছে প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1975 চনত। আজিৰ প্ৰশ্ন নং 15 হৈছে ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1498 চনত। আজিৰ প্ৰশ্ন নং 16 হৈছে ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৰালা ৰাজ্যত। আজিৰ প্ৰশ্ন নং 17 হৈছে হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 18টা। আজিৰ প্ৰশ্ন নং 18 হৈছে প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। আজিৰ প্ৰশ্ন নং 19 হৈছে এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়সাগৰ পুখুৰী। আজিৰ প্ৰশ্ন নং 20 হৈছে এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ মুখ্যমন্ত্ৰী। বন্ধুসকল আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। বন্ধুসকল ভিডিঅ' কেনেকৈ লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। যদিহে ভিডিঅ' ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। আপোনাৰ ৰাতিটো শুভ হওক। ধন্যবাদ। জয় ভাৰত, জয় আই অসম।